এখন দেশ অৰ্থনৈতিকভাৱে আগবাঢ়িবলৈ কিছুমান কাৰকে সহায় কৰে। তাৰে এটা কাৰক হ'ল প্ৰডাকশ্যন, অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰডাক্টৰ প্ৰডাকশ্যন কৰা। আজি আপোনালোকৰ লগত মই এনে কেইটামান ব্ৰেণ্ডৰ কথা আলোচনা কৰিম যিকেইটা সম্পূৰ্ণ শুনিবলৈ বিদেশী, কিন্তু আপুনি জানি ভাল পাব সেইকেইটা আমাৰ সম্পূৰ্ণ দেশী অৰ্থাৎ ভাৰতীয়। আহক তেনেহ'লে আমি আগবাঢ়োঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো বজাই দিব। আহক তেনেহ'লে আগবাঢ়োঁ। নম্বৰ 1, পিটাৰ ইংলেণ্ড। পিটাৰ ইংলেণ্ড এটা ডাঙৰ কাপোৰৰ ব্ৰেণ্ড হয় যিটো শুনিবলৈ সম্পূৰ্ণ বিদেশী, কিন্তু আপুনি জানি ভাল পাব ই বৰ্তমান দেশী। 2000 চনত আদিত্য বিৰলা গ্ৰুপে ইয়াক সম্পূৰ্ণভাৱে লৈ লৈছিলে, অৰ্থাৎ ইয়াক সম্পূৰ্ণ ৰাইটবোৰ লৈ লৈছিলে। আৰু ইয়াত ইণ্টাৰনেশ্যনেল লেভেলৰ কাপোৰ বনোৱা হয় আৰু ই গোটেই বিশ্বতে খুব বিখ্যাত। নম্বৰ 2, ৰয়েল এনফিল্ড। ই মটৰৰ লগত জড়িত। 1971 চনত আমাৰ চেন্নাইৰ আইচাৰ গ্ৰুপে ইয়াৰ সম্পূৰ্ণ ৰাইট লৈ লৈছিলে আৰু যি ইণ্ডিয়াৰ এটা অটো মেকাৰ গ্ৰুপ হয়। নম্বৰ 3, লুইচ ফিলিপ। এইটো এটা কাপোৰৰ ব্ৰেণ্ড হয় যিটো খুব বিখ্যাত। 1989 চনত আদিত্য বিৰলা গ্ৰুপৰে এটা অংশ মাদুৰা ফেশ্বন এণ্ড লাইফষ্টাইলে ইয়াক ফাউণ্ড কৰিছিলে, অৰ্থাৎ ইয়াক কাপোৰ বনায় আৰু ই সম্পূৰ্ণ বিশ্বত বিখ্যাত। আৰু ইয়াৰ এটা প্ৰডাক্ট যিটো ডেনিম জিন্স হয় সেইটো ইয়াৰে এটা প্ৰডাক্ট হয়। নম্বৰ 4, জেগুৱাৰ। জেগুৱাৰ কাৰৰ লগত জড়িত ভেহিকল। 2007 চনত টাটা মটৰ্ছে ইয়াৰ সম্পূৰ্ণ ৰাইট লৈ লৈছিলে আৰু ইংলেণ্ডত প্ৰায় 83,000 এমপ্লয়ীয়ে বৰ্তমান কাম কৰি আছে। নম্বৰ 5, MRF মাদ্ৰাজ ৰাবাৰ ফেক্টৰী। KM মান্নান পিল্লাই 1946 চনত চেন্নাইত এষ্টাব্লিছ কৰিছিলে আৰু ই এটা টায়াৰ মেনুফেকচাৰিং অৰ্গেনাইজেশ্যন হয় আৰু যিটো আমাৰ সম্পূৰ্ণ ভাৰতীয়। নম্বৰ 6, টাইটান। নামটো শুনিবলৈ বিদেশী যদিও ইও আমাৰ ভাৰতৰে হয় আৰু টাটা গ্ৰুপৰ আণ্ডাৰত হয় আৰু টাইটানৰ অৰ্থ হ'ল নিজৰ ক্ষেত্ৰত যোন অসাধাৰণ। ইয়াৰ অন্য কিছুমান প্ৰডাক্টো আছে যেনে টানিক্স। নম্বৰ 7, কফি কেফে ডে। আমি জানো কফি কেফে ডেত ধুনীয়া ধুনীয়া কফি পোৱা যায় যিটো ইণ্টাৰনেশ্যনেল লেভেলৰো হয় আৰু আপুনি জানি আচৰিত হ'ব এইটো আমাৰ ভাৰতৰে হয়। যোন অ'নাৰ হয় VJ সিদ্ধাৰ্থ, চিকামগলৰ কৰ্ণাটকৰ হয় আৰু এওঁৰ 1000 একৰ মাটি আছে য'ত তেওঁ কফি প্ৰডাকশ্যন কৰে আৰু তাৰ পৰাই তেওঁ কফি সকলো ধৰণৰ আউটলেটবিলাকত দিয়ে। বৰ্তমান 29 ষ্টেটত এওঁৰ আউটলেট আছে। নম্বৰ 8, পিডিলাইট। পিডিলাইট শুনিবলৈ যদিও বিদেশী কিন্তু ইও আমাৰ ভাৰতৰে হয়। শ্ৰী বলৱন্ত পাৰেখ যি মুম্বাইৰ হয় তেওঁ ইয়াক ষ্টাব্লিছ কৰিছিলে 1959 চনত আৰু তেওঁৰ ডাঙৰ পুত্ৰ শ্ৰী মাধুৰকৰ পাৰেখে বৰ্তমান ইয়াক আগবঢ়াই লৈ গৈ আছে। নম্বৰ 9, ৰেমণ্ড। ৰেমণ্ডৰ কাপোৰ আমি সকলোৱে জানো যে এই কাপোৰ খুব বিশ্ববিখ্যাত আৰু ইয়াৰ কাপোৰৰ প্ৰডাক্টবোৰো বহুতে ব্যৱহাৰ কৰিছে। আপুনি জানি ভাল পাব ইও সম্পূৰ্ণ আমাৰ ভাৰতীয় হয়। 1925 চনত বিজয়পাঠ সিংঘানিয়াই ইয়াক ফাউণ্ড কৰিছিলে। নম্বৰ 10, অনিডা। আমি সৰুৰ পৰাই অনিডাৰ যিবোৰ টিভি হয় প্ৰায় দেখি আহিছোঁ। তাতে আমি এটা এডভাৰটাইজ দেখা পাওঁ যে এজন টপা মানুহৰ মূৰত 2টা শিং থাকে, নহয় জানো? কিন্তু আপুনি জানি ভাল পাব এইটো আমাৰ বৰ্তমান ভাৰতীয়ই হয়। 1981 চনত GL মাৰ্চানি আৰু বিজয় মস্কানীয়ে মুম্বাইত ইয়াক ষ্টাব্লিছ কৰিছিলে আৰু এই গোটেই কোম্পানীটো মাৰ্ক ইলেক্ট্ৰনিক্সে মেইনটেইন কৰে, য'ত বিভিন্ন ধৰণৰ বৈদ্যুতিক সঁজুলিৰ প্ৰডাকশ্যন কৰা হয় আৰু ইণ্টাৰনেশ্যনেল লেভেলতো এই প্ৰডাক্টবোৰ বেচা কিনা কৰা হয়। ৰাছিয়া, ইউক্ৰেইন, কেনিয়া ইত্যাদি এনেধৰণৰ দেশবিলাকত ইয়াৰ প্ৰডাক্ট পঠোৱা হয়। নম্বৰ 11, জাইলো। জাইলো এটা লাভা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ কোম্পানীৰ মোবাইল কোম্পানী হয় যিটো শুনিবলৈ যদিও চাইনিজ বা অন্য দেশৰ, কিন্তু জানি ভাল পাব এইটো সম্পূৰ্ণ ভাৰতীয় হয়। ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে নয়ডাত আৰু ইয়াৰ বস্তুবোৰ হ'ল লেপটপ, টেবলেট, মোবাইল ইত্যাদি আৰু যিবোৰ আপুনি অনলাইন কিনিব পাৰিব। নম্বৰ 12, যিটো ব্ৰেণ্ড আপুনি শুনিলে বাহিৰৰ যেন পাব, ভেন হুইচিং। এইটো এটা ডাঙৰ কাপোৰৰ কোম্পানী হয়। ইয়াত বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া কাপোৰৰ ব্ৰেণ্ড পোৱা যায় আৰু এই কাপোৰবিলাক সচৰাচৰ গোটেই বিশ্বত বিখ্যাত, কিন্তু আপুনি জানি ভাল পাব ইও আমাৰ সম্পূৰ্ণ ভাৰতৰে হয় আৰু ই হয় আদিত্য বিৰলা গ্ৰুপৰে অংশ মাদুৰা ফেশ্বন এণ্ড লাইফষ্টাইলৰ দ্বাৰা প্ৰডাক্ট কৰা কাপোৰৰ এটা ব্ৰেণ্ড।
ইয়াৰ অন্য কিছুমান প্ৰডাক্টটো আছে সেইবোৰ হ'ল এলেন জলি, পিটাৰ ইংলেণ্ড আৰু লুইচ ফিলিপ। এই সকলোবোৰ মাডুৰা ফেশ্বন এণ্ড লাইফষ্টাইলৰে হয়, যি আদিত্য বিৰলা গ্ৰুপৰ আণ্ডাৰত। সেয়েহে আমি সকলোৱে গম পালোঁ কিছুমান শুনিবলৈ যদিও বিদেশী কিন্তু সম্পূৰ্ণভাৱে এইবোৰ দেশী। ধন্যবাদ।